নমস্কাৰ জনাইছোঁ সকলোকে। আৰু এতিয়া সময় হৈছে 9:30 হোৱাকৈ নাই বাৰু, হ'ব আৰু। এতিয়া অকণমান বহি আছোঁ, মানে কাম বন কৰি আজৰি হৈ সকলো কাম বন কৰিলোঁ, কাপোৰ কানি ধোৱা মেলা হৈ গ'ল সকলো। এতিয়া অকণমান বহি আছোঁ, ল'ৰাও আছে বাৰু, তাক বিস্কুট দিছোঁ খাবলৈ। সি বিস্কুট খাই মাজে মাজে নিমখীয়া বিস্কুট কেইটামান তাকে খাবলৈ দিছোঁ। আৰু আজি কি কৰিলোঁ জানানে, একদম মানে কৰোঁ বুলি কৰে, কেতিয়াবা মানে কিছুমান কাম কৰোঁ বুলি কৰে। এইখনতে প্ৰস্ৰাৱ কৰি দিলে আৰু এতিয়া চব সেইবিলাক মই ৰ'দত দিব লগা হৈছে। তুলি বেডশ্বীট বাৰু ধুব লাগিব, বাকী ওপৰত যোনখন ব্লেংকেট এখন পাৰি থওঁ নহয় ঠাণ্ডা পাব বুলি, ব্লেংকেটখনতো দিলে প্ৰস্ৰাৱ কৰি, মানে কৰোঁ বুলি কৰিছে সি। এনেকুৱা নহয় যে টোপনিতে কৰিছে, টোপনিতে নহয়, মানে একদম সাৰ পায় ৰাতিপুৱা শুই উঠাৰ পাছত এবাৰ প্ৰস্ৰাৱ কৰিলে, তাৰপৰা আকৌ নকলে। সি কেতিয়াবা নকয়, মানে কৰোঁ বুলি কৈ দি আছে। সৰু ল'ৰা ছোৱালীবিলাক থাকেই তেনেকুৱা, যিমান ডাঙৰ হৈ আছে ইমানে বদমাছ হয়। তো এতিয়া গম পায় সেইবিলাক কথা, যে বাহিৰত কৰিব মানে তলত কৰিব লাগে, বিচনাৰ ওপৰত কৰিব নালাগে, বাহিৰত কৰিব যাব লাগে, কিন্তু জানে সেইবিলাক, কিন্তু কৰোঁ বুলি কৈ দিয়ে যে সেই তেনেকুৱা। এতিয়া কামটো বাঢ়ে মোৰ, আৰু ভালো হ'ল বাৰু, যি হয় ভালৰ কাৰণে হয় বুলি কয় নহয়, এইটো কাৰণে ক'লোঁ সেই বুলি। মানে তুলিখন বহুত দিন ৰ'দত দিয়া নাই, এতিয়া সেইটো চেগতে মোৰ ৰ'দত দিয়াও হ'ল। তুলিখন সাধাৰণতে ৰ'দত দিয়া নহয়, গধুৰ মানে দাঙিবলৈ দিগদাৰ বুলি থকা হয়, কিন্তু এতিয়া সি প্ৰস্ৰাৱ কৰি দিলে ন, মোৰ তুলিখনো ৰ'দত দিয়া হ'ল, আৰু ৰ'দতো দিবই লাগিব যিহেতু প্ৰস্ৰাৱ কৰি দিলে। সেয়াই মানে কিছুমান কাম ভালৰ কাৰণে হয় বুলিয়ে ভাবোঁ, আৰু হয়ো ভালৰ কাৰণে হ'ল ন, নহ'লেতো মই ৰ'দত দিয়া নহ'ল। আজি বহুত দিন হ'ল ৰ'দত দিয়া নাই। কেতিয়াবা ৰ'দত দিওঁ, বহুত ঠাণ্ডা পৰিলে অকণমান ৰ'দত দিওঁ, যেতিয়া অকণমান সেমেকা ভাৱটো হয়, আৰু তাৰপাছত যেতিয়া ৰ'দটো ওলায়। তো আজি বাৰু ৰ'দটো ওলাইছে, মাজতে বৰষুণ দিছিলে পৰহি, বৰষুণ দিয়াৰ পৰা ঠাণ্ডা পৰিছে অকণমান, কিন্তু দিনত অকণমান ৰ'দটো দিয়াৰ কাৰণে অকণমান ভাল লাগিছে, নহ'লে বহুত ঠাণ্ডা পৰিলেহেঁতেন যদি ৰ'দটো নোলালেহেঁতেন একেবাৰে। এতিয়া ৰ'দটো ওলাইছে কাৰণে অকণমান দিনত গৰম এটা আছে, ৰাতি অলপমান ঠাণ্ডা লাগে, আৰু ৰাতিপুৱা সময়ত অকণমান ঠাণ্ডা লাগে। বাকী সেয়া আৰু ভিডিঅ' বুলিবলৈ মই এনেকুৱা ভিডিঅ'ই বনাওঁ, বাকী আৰু বেলেগ কণ্টেণ্ট বা বেলেগ ভাল কিবা বুলি নাই মোৰ ভিডিঅ'বিলাকত। মই যি কৰোঁ সেইবিলাকে দেখাওঁ, আৰু বিশেষকৈ আৰু ল'ৰাৰ অকণমান স্মৃতিবিলাক সাঁচি ৰাখিছোঁ, যিহেতু সৰুকালটো একেবাৰে সৰুকালটো তাৰ ৰখা নহ'ল। মানে কি হ'ল, তেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ, তেতিয়া মোৰ চেনেলো নাছিলে বাৰু। একেবাৰে সৰুকালটো মানে সি জন্মৰ সময়ছোৱাৰ পৰা ভিডিঅ'বিলাক কৰা নহ'ল, তাৰ পাছতহে কৰা হৈছে। 1 বছৰমান বয়সৰ পাছৰ পৰা তাৰ ভিডিঅ'বিলাক মই ষ্টাৰ্ট কৰিছোঁ কৰিবলৈ। হ'লেও ইমান নাজানো, আৰু যি পাৰিছোঁ, যেনেকেই পাৰিছোঁ তেনেকেই, কাৰণ ভিডিঅ' বনাই কৰি দিব পৰা তেনেকুৱা মানুহ নাই মোৰ কোনো। যি কৰোঁ সকলো নিজেই কৰিব লাগে, সেইবাবে যি পাৰোঁ আৰু যেনেকেই পাৰোঁ তেনেকেই ভিডিঅ'বিলাক সাঁচি ৰাখিছোঁ। পইচাৰ কাৰণে নহয়, স্মৃতিবিলাক সাঁচি ৰাখিছোঁ। ভৱিষ্যতে নিজেই এটা সময়ত চাব পাৰিম নহয় জানো, যেতিয়া বয়স হৈ আহিব, যেতিয়া একো কাম বন কৰিবলৈ নোৱাৰা হৈ যাম, কাম বন কৰি থকালৈকে সেইটো কাম বনবিলাক কৰি থাকিব পাৰিম নহয় জানো। যেতিয়া কাম বন কৰিবলৈ একেবাৰে নোৱাৰা হৈ যাম, তেতিয়া আৰু ভাবিছোঁ ভিডিঅ'বিলাককে চাই পেলাই কটাম তাৰ সৰুকালটো, কেনেকৈ কি কৰিলোঁ, কেনেকৈ কটাইছিলোঁ, সিনো কি কৰি আছিলে, কেনেকৈ আছিলে। আৰু কি হয়, সময়বিলাক পাৰ হৈ যোৱাৰ পাছতে আগৰ সময়ত মিছ কৰা হয় ন, অতীতবিলাক আমি মিছ কৰোঁ কেতিয়াবা, কিছুমান মুহূৰ্ত মই বহুত বেছি মিছ কৰোঁ, কাৰণ সেইবিলাক আৰু চাবলগীয়া উপায় নাই ন। সেইবিলাক আকৌ ঘূৰাই পোৱাটোতো নায়েই বাৰু, আশা নাই, কিন্তু চাব পৰাকৈ আমি সাঁচি ৰাখিবলৈ নোৱাৰিলোঁ আগৰবিলাক, আমি অতীতবিলাক। গতিকেলৈ এতিয়াৰ পৰা চেষ্টা কৰিছোঁ, যি পাৰিছোঁ তাকে ভিডিঅ' এটা বনাই সাঁচি ৰাখোঁ, ইউটিউবতেই হওক, পেজতেই হওক, য'তেই নহওক ৰাখি থৈ দিম। ভৱিষ্যতে চাবলৈ হ'ব, ল'ৰাই চাবলৈ হ'ব, আমি চাবলৈ হ'ব, নহয় জানো। আজি বতৰটো ভাল, মানে আজি ধুনীয়াকৈ ৰ'দটো দিছে। এইকেইদিন ৰ'দটো দিয়ে আছে বাৰু, সেইকাৰণে ভাল লাগিছে। আৰু গৰম দিন হওক ঠাণ্ডা দিন হওক কথা নাই, ৰ'দটো যদি দিয়ে ন, মোৰ তেতিয়াহে ভাল লাগে কাম বনবিলাক কৰি। মনো যায় কাম বনবিলাক কৰিবলৈ, আৰু কাপোৰ কানিবিলাক ধুনীয়াকৈ শুকায়, আৰু ঘৰবিলাক জেকা হৈ থাকে। নহ'লে মানে কিবা একদম জেকা লাগে, একো ভাল নালাগে মানে যদি বৰষুণ দিয়ে। আৰু গৰম দিনতো মোৰ যদি ৰ'দটো দিয়ে নহয়, মোৰ তেতিয়াহে ভাল লাগে, কাৰণ গৰম দিনত গৰম হ'বই, কাৰণ গছবিলাক কাটিছে কোনে, মানুহেতো কাটিছে। আমি এইটো গছবিলাক কাটি তহিলং কৰিছোঁ, আৰু প্ৰকৃতিক যদি আমি ধ্বংস কৰোঁ, তো প্ৰকৃতিটো আমাক ভাল নাপাব নহয় জানো। তো আমিতো কৰ্মফল ভোগোৱেই, মই সেইটো বিশ্বাস কৰোঁ, কাৰণ মানুহে নিজৰ কৰ্মফল নিজে ভুগিবই। এতিয়া যদি আমি ভাল কৰ্ম কৰিছোঁ, আমি ভৱিষ্যতে আমি ভাল ফল পাম নহয় জানো। যেনেকুৱা কৰ্ম তেনেকুৱাই ফল পায়, মই সেইটো বিশ্বাস কৰোঁ। আৰু প্ৰথমতে কৰ্ম আগত, তাৰ পাছতহে ভাগ্য, সেই কথাটো মই বিশ্বাস কৰোঁ। বাকী এনেই কৰ্ম নকৰি ভাগ্যখনৰ দুখ দিও লাভ নাই। বাকী আৰু কাম নাপালোঁ বুলি কৈ লাভ নাই, কাৰণ আমি কষ্ট কৰিব লাগিব নহয় জানো।
তেতিয়াহে আমি ভাল ফল পাম। কৰ্মৰ কথা কৈ আছিলোঁ ন, যে যেনে কৰ্ম তেনে ফল বুলি কৈ আছিলোঁ মই। তো মাজতে আকৌ আমাৰ ল'ৰাৰ জলপান খাব মন গ'ল, তাকে এতিয়া অকণমান বনাই দিছোঁ। আকৌ বিচাৰিলে যিহেতু নহয় জানো, ল'ৰা ছোৱালীয়ে যি বিচাৰে তাকে আমি দিব লাগিব। এতিয়া কি হ'ল, তাক মই অকণমান খুৱাই লওঁ। এয়া দেউতাকে অকণমান ভাত খুৱাই থৈ গৈছিলে ৰাতিপুৱাই, কিন্তু ইমান মন নকৰে ৰাতিপুৱাই খাবৰ কাৰণে। হ'লেও অকণমান খালে বাৰু, একেবাৰে নোখোৱাকৈ নাই থকা, কিন্তু হ'লেও মানে যিমান পৰিমাণত খাব লাগিছে সিমানটো পৰিমাণত খোৱা নাই। সেইটো কাৰণে আকৌ ভোক লাগিছে। তো বিস্কুট বিচাৰিলে বিস্কুট দিলোঁ, আৰু সেইকেইটা নিমখীয়া বিস্কুট আৰু কিমানো ভোক গুচিব, তাকে অকণমান জলপান দিছোঁ। এয়া মানে কিবা এটা ভিডিঅ' এটা বনাই থকাৰ সময়ত সৰু ল'ৰা ছোৱালী থাকিলে তেনেকুৱা হয়, মানে সিহঁতৰ ভোক লাগিব, পেচাব কৰিব লাগিব, এই কিবা এটাহে হ'ব, সেই তেনেকুৱা মানে। তো এইটো মানে মোৰ ক্ষেত্ৰত প্ৰমাণ পাইছোঁ মই পূৰা, যে মই যেতিয়া ভিডিঅ' চিডিঅ' বা কিবা এটা কাম কৰিবলৈ লওঁ নহয়, সৰু ল'ৰা ছোৱালীবিলাকৰ তেনেকুৱা হ'বই আৰু মানে ভোক লাগিব, কিবা হ'ব, সেয়া আছেই চাগে ন, সকলোৰে একেই হয়। গতিকে এতিয়া তাক মই অকণ খুৱাই লওঁগৈ। এইটো মোবাইল চাই আছে এতিয়া। জলপান খোৱা আকৌ, জলপান খাম বুলি কৈছিলে ন, খাম বুলি কৈছিলে ন জলপান। সেয়া বাৰু ৰ'বাচোন, খাই লোৱা আকৌ। কি কৰিবা তুমি, ভিডিঅ' বনাবা নি? এইটো চাই মই দেখাই দিম, বুলি কৈ দিয়া। সেয়া চুলি সেয়া চুলি ন, দাঁতকেইটা কোনকেইটা? চকুটো, নাকটো, এবাৰ ইয়াৰ পালেহি। কি হ'ল? গাখীৰ লৈ আছোঁ 2023 চনৰ পৰা, তো এতিয়া 26 চন সোমালেহি লৈ আছিলোঁ। গাখীৰ খাই মোৰ কি উন্নতি হৈছে নাজানো, একেই হৈ আছোঁ। বাকী এয়া আৰু এনেকেই দিয়ে মানে মই গাখীৰ খোৱালে। আৰু মই অকণমান চাকি লওঁ, এখন চাকনিখনে দি পেলাই অকণমান চাকি লওঁ। এনেকৈ চাকি ল'লে ভাল লাগে, যিহেতু মোবাইলৰ পৰা কিনা হয়। চাকি দিয়ে নিদিয়ে নাজানো, কাষতো নিদিয়ে চাগে, সেইটো কাৰণে নিজে ঘৰতে এনেকৈ চাকি পেলাই লওঁ। আৰু 2023 চনৰ পৰা এপুৱাই লৈছোঁ বাৰু। তাকো দিওঁ, মই ল'ৰাকো দিওঁ, কিন্তু সি বৰকৈ নাখায়, খাব মন নকৰে, মই খাওঁ। মানে ই গাত খোৱাৰ পৰা গাখীৰ লৈ থকা হৈছে 2023 চনৰ পৰা। 23 চনৰ মেবি বিহুৰ পাছৰ পৰা, মানে বহাগৰ বিহুৰ পাছৰ পৰা 3 বছৰমান হ'ল। 3 বছৰ হ'ব এতিয়া, হোৱা নাই আৰু। তেতিয়াৰ পৰা মানে মই গাখীৰ খাই আছোঁ। বাকী এতিয়া গৰম কৰি লওঁ, আৰু এইখিনি মই এতিয়া খাব লাগিব। মই খাব লাগিব, মানুহজনে নাখায় গৰু গাখীৰ বুলি। তো ল'ৰা ইমান খাব পৰা হোৱা নাই, তাক কিহৰ লগত মিলাই দিওঁ। মানে সি যদি হৰলিক্স বা এনেকৈ কমপ্লেইন তাক দিয়া হয়, তেতিয়া মই তাৰ লগত অকণমান গৰু গাখীৰ এড কৰোঁ। আৰু এনেকৈ ডাইৰেক্টকেও দিওঁ, কিন্তু সি বৰকৈ খাব মন নকৰে কাৰণে থাকি যায়। আজি অকণমান দি চাব লাগিব, খায় নে নাখায়। দিব পৰা হৈছে বাৰু, 2 বছৰ হৈ গৈছে। এতিয়া তাক সকলো দিওঁ, খাব পৰা বস্তুৰ ভিতৰত তাক সকলোৱে দিওঁ। আৰু আমি যি খাওঁ তাক সেয়াই খুৱাওঁ, আৰু বেলেগকৈ এক্সট্ৰাকৈ তাৰ বুলি নোখোৱাওঁ। মাছ মাংস সকলো আৰু যি আমি খাওঁ। কি মোক দম দিছে আজিকালি, খুব দম দিব পৰা হ'ল। দম দি কিহে দম দি আছা মোক? মাক কেলে ইমান দম দি আছা? দম দি থাকে মোক। কি হ'ল? তুমি গান এটা গাই দিয়াচোন, ধুনীয়াকে গোৱা, গান এটা গোৱা ধুনীয়াকে, অকমান নাচি দিয়া। তেনেকে নাচে নেকি? এবাৰ ধুনীয়াকে নাচি দিয়াচোন অকমান। আৰু গাখীৰখিনি চাই নাথাকিলে আকৌ পৰিও যায় নহয়, চাইও থাকিব লাগে। চাই নাথাকিলে ঘপচে পৰি যায়, চাই থাকিলে একো নাই। চাই থাকিলে নপৰে, চাই নাথাকিলে পৰি যায়। ৰ'বা আকৌ, মই গাখীৰখিনি চাই
অ' পৰা নাই, কিন্তু চাই থকালৈকে একোৱে নাই। যেতিয়া নাচাম মানে কিবা এটা বেলেগ এটা বিষয় লৈ পেলাই যাম নহয়, তেতিয়াই মানে হৈ যাব। কি হ'ল? ক'ত যোৱা? মোক তো টানি টানি ধৰি গৈ আছে, এতিয়া ক'ৰবাত যায়, ক'ত যায় নাজানো আৰু। ক'ত যোৱা? এইফালে এখন আকৌ সামৰিবলৈ আছেই, বাহিৰত তুলি ৰ'দত দি থৈছোঁ, আনিব লাগিব। তুলিখন গধুৰ হয়, হ'লেও আনিব লাগিব, যিহেতু মই ৰ'দত দিলোঁ। আৰু এয়া দেখিছে, আহি পেলাই যেনে তেনে পালোহিহে আৰু এই উতলিব আৰম্ভ কৰিছে। আৰু অকণমান দেৰি, 1 মিনিট নহয় মানে, আধা মিনিটটো দেৰি হ'লে মানে এইখিনি, আধা মিনিট নহয়, 30 ছেকেণ্ডমানহে হ'ব চাগে। উতলি পৰিয়ে গ'ল। ল'ৰাই ধূলি খেলি আছে বাহিৰত, এইটো দেখাই আছোঁ। গাখীৰ গৰম কৰিছিলোঁ যে, গৰম কৰি মোক খোৱা নহ'ল। ল'ৰাই যেতিয়া টানি টানি লৈ আনিলে বাহিৰলৈ, তাক খেলিব লাগে, সি আকৌ তাৰ মতেহে খেলিব। মই এইফালে খেলা বস্তুখিনি থৈ দিছোঁ, কিন্তু সি খেলা বস্তুখিনি নিখেলে, তাৰ মতে সেইফালে ধূলি বালি খেলি আছেগৈ গৈ পেলাই। সি তাৰ মতেহে খেলিব, আৰু মই যিমান কৈ লাভ নাই একো। এতিয়া ট্ৰেইন এখন আহিছে, তাকে এতিয়া চাব। আমাৰ ট্ৰেইনচিৰ কাষতে যে, এতিয়া ট্ৰেইনখন সদায় ট্ৰেইন চাই থাকে। সেইখন আহিছে ট্ৰেইনখন, অকল ট্ৰেইন চোৱা ধান্দা। আহিছে ট্ৰেইনখন। ট্ৰেইন চাই ইমানেই ভাল পায়, দিনটোত যিমানখন ট্ৰেইন আহিব সিমানখন সি চাব। আৰু একদম দেখি পেলাই দৌৰ মাৰিলে আগফালৰ পৰা চাবলৈ, মানে সি ধুনীয়াকৈ চাবৰ কাৰণে গৈছে। এইফালৰ পৰা দেখিয়ে আছে, কিন্তু হ'লেও ভালকৈ চাবৰ কাৰণে একদম গেটৰ ওচৰ পালেগৈ। ইমানেই ভাল পায় মানে ট্ৰেইন চাই, সদায় চায়ে থাকে, এনি টাইম, ৰাতিও চায়। কিন্তু এতিয়া দিব লৈছোঁ ডালিম। এই ডালিমটো মানে এনেকৈ গুটিবিলাক দিলে সি গুটিবিলাক এৰুৱাই দিয়ে, মানে গুটিবিলাকে সৈতে সি খাব নোৱাৰে। গতিকে ডালিমটো ধুই লৈ এতিয়া মই এই গুটিবিলাক উলিয়াই তাৰ পৰা যোনটো ৰস ওলাব, সেই ৰস তাক মই খাবলৈ দিম। গুটিয়ে জুটিয়ে খাবলৈ তাৰ বয়স হৈছে, পাৰে, কিন্তু মানে গুটিবিলাক কি কৰে, সি আগে গিলি নিদিয়ে, ৰসটো খাই পেলাই আকৌ গুটিবিলাক মানে পেলাই দিয়ে। তাতকৈ মই ভাল এনেকৈ ৰসটো উলিয়াই দিয়ে ভাল হ'ব, সেই বুলিয়ে ভাবিছোঁ। মানে সৰুৰ পৰা তাক তেনেকৈয়ে খুৱাইছোঁ, এনেকৈ গুটিটো উলিয়াই তাৰপৰা ৰসটো উলিয়াই পেলাই দিওঁ। এতিয়া যিহেতু সি তেনেকৈয়ে বিচাৰে, গতিকে তেনেকৈয়ে দিওঁ। গুটিবিলাক গুচাই লৈছোঁ, আৰু যিহেতু পকা হয় ৰসটো পটককৈ ওলাই যাব বাৰু। তেনেকৈ মানে আজিকালি কি হৈছে, ল'ৰা ছোৱালী যেনেকৈ ভাল পায়, যেনেকৈ বিচাৰে তেনেকৈ দিব লগা হৈছে। আগতে আমি আকৌ যেনেকৈ মাহঁতে দিছিলে আমি তেনেকৈ খাওঁ নহ'লে, কিন্তু এতিয়া মানে তেনেকুৱা নহয়। এতিয়া ল'ৰা ছোৱালীৰ মতেহে হ'ব, ল'ৰা ছোৱালীয়ে যিটো ভাল পায়, যেনেকৈ খাব বিচাৰে, আমি মাকহঁতে তেনেকৈ দিব বিচাৰোঁ, নহয় জানো? আজিকালি দিনকাল সম্পূৰ্ণ বেলেগ হৈ গ'ল। গতিকে এতিয়া ল'ৰা ছোৱালীৰ মতে চলিছোঁ। সৰু হৈ আছে বাৰু এতিয়া, সেইটো কাৰণে তাহাঁতৰ মনটো ভাল লগাবলৈ সিহঁতি যেনেকৈ বিচাৰে তেনেকৈ আমি দিব লাগিব। এতিয়া মোৰ ওলোৱা হৈ গ'ল, এফালে দিম তাক, গোটেইটো নিদিওঁ বাৰু, এফালে দিম, আৰু এফাল সি কাইলৈ খাব। দুটামান বেয়াও ওলাইছে, দুটামান গুটি বেয়া, মানে সি বহুত দিন হ'ল, তাৰ সেই গা বেয়া হোৱাতে আনি থোৱা আছিলে, মানে বৰ ভালো নাছিলে বাৰু হেৰিটো, কিন্তু এনেকৈ তাক যিহেতু দাম হয় পেলাই দিবলৈ বেয়া লাগে, সেইকাৰণে ৰসটো উলিয়াই উলিয়াই খুৱাওঁ। আৰু কিছুমান আছে মানে কঠুৱা, মানে চাউল তাউল নিচিনা, সেই চাউলৰ নিচিনাটো খাবলৈ বেয়া, এনেকৈ ৰস থকাটো ৰসালটো ভাল হয়, এইখিনি খাই এনেকৈ ৰসটো উলিয়াই দিলে সি খাব বিচাৰে, খায়। এফালে দিওঁ বাৰু, গোটেইটো নিদিওঁ, এটা সি কাইলৈ খাব। এনেকৈ ৰসটো ওলাই গৈছে, মই হাতেৰে এনেকৈ কৰি দিওঁ তাক। এয়া এনেকৈ কৰি খায়। ডালিমটো দিলে মানে সি নোখোৱাকৈ কেতিয়াও নাথাকে, এতিয়া ডালিমটো খায়। এতিয়া বাচন কেইটামান আছে ধুই লওঁ, বাচন ওলাই থাকে নহয়, দিনটোত কাম এয়াই, বাচন ধোৱা, কাপোৰ কানি বাৰু ধোৱা হৈ গ'ল। ৰাতিপুৱাই মই কাপোৰ কানিবিলাক ধুই দিওঁ, সকলোবিলাক যিমান যি থাকে। এতিয়া বাচন দুটামান আছে ধুই লওঁ। এতিয়া গাখীৰখিনি যে গৰম কৰিছিলোঁ মই খাব পৰা নাই, সি মানে গাখীৰখিনি মই গৰম কৰি থাকোঁতে সি উৎপাত লগালে, বাহিৰলৈ যায়, গতিকে তাক এতিয়া বাহিৰলৈ লৈ গ'লোঁ। আৰু এতিয়া আহিলোঁ, তাক ডালিম খাব দিলোঁ, ডালিমৰ ৰস। তাৰপাছতে এতিয়া মই গাখীৰখিনি খাম, আৰু পাছতকৈ ধুই লওঁ।
গাখীৰখিনি গৰম কৰি থৈ গৈছিলোঁ নে আকৌ ঠাণ্ডা হ'ল এতিয়া মই আকৌ গৰম কৰি আকৌ খাওঁ মানে এতিয়া সময়ত খাব নোৱাৰিলে এনেকুৱাই হয় এবাৰ গৰম কৰিলোঁ কিন্তু আকৌ উতলাই থাকিবলগীয়া হৈছে কাৰণ ঠাণ্ডা হ'লে মই গাখীৰ খাই বৰ বেয়া পাওঁ মানে অকণমান গৰমে খাব ভাল এতিয়া মানে একদমেই চেঁচা হৈ গ'ল তাৰ লগত খেলিব গ'লোঁ যে মোৰ মানে প্ৰায় 45 মিনিটমান তেনেকেই গুচি গ'ল কিন্তু 45 মিনিটতো গাখীৰ ঠাণ্ডা হ'বই নহয় জানো ঠাণ্ডাৰ দিন গতিকে গৰম দিনত একো নাই বাৰু খাব পাৰি ঠাণ্ডাই কিন্তু মই ঠাণ্ডা দিনত যে অকণমান গৰম হ'লে মানে খাই ভাল লাগে যিকোনো এটা বস্তু চাহটোতো একদম পূৰা উতলা লওঁ চাহ কেতিয়াবা জিভা পুৰি যায় মানে তো এতিয়া মই আকৌ গৰম কৰি পেলাই এতিয়া খাওঁ উপায় নাই মানে ল'ৰা ছোৱালীৰ লগত কেতিয়াবা সময়ত খোৱাও নহয় খোৱাও নহয় তো কালি ৰাতি প্ৰায় 11টামান বজাত মই শুইছোঁ কিয়নো ৰাতিপুৱা একদম উঠিব মন নাযায় মই আজিকালি এনেকুৱা হৈছে মানে মই যিমান কাম কৰোঁ নহয় দিনটোতে হওক মানে ল'ৰাৰ লগতে মই যিমান ঘূৰোঁ নহয় গোটেই দিনটো কথা কৈছোঁ সেই হিচাপত মোৰ পৰিশ্ৰমৰ হিচাপত মোৰ জিৰণি নহয় মই একেবাৰে মানে জিৰাবলৈ সময় নাপাওঁ দিনটোতো সেনেকৈ তাৰ লগতে ঘূৰি ফুৰোঁ সেইবাবে মোৰ কি হৈছে স্বাস্থ্য বহুত ক্ষতি হৈ গৈছে মানে স্বাস্থ্য একদম বহুত বেছি বেয়া লাগে ৰাতিপুৱা একদম উঠিবলৈ এলাহ মানে মন নাযায় টোপনিৰ পৰা যেন নুঠিমেই মানে সাৰি নাপাম একদম ৰাজ্য ভাগ এনেকুৱা হৈছে গতিকে লৈ মানুহে পৰিশ্ৰমৰ লগে লগে কিন্তু জিৰণিও প্ৰয়োজন নহয় জানো তো সেয়াই খাই লওঁ ফাইনেলি এতিয়া খাই লওঁ আৰু মানে যিমান ল'ৰাই এতিয়া যদি আকৌ লৈও যায় কান্দেও ন কান্দি থিয় দিলেও মই মানে এতিয়া খাইহে আহিব সেই নহ'লে মই আকৌ উতলাই খাব লাগিব কাৰণ ঠাণ্ডা হৈ যাব মানে গৰমে খাই লওঁ হয় মাকবিলাকৰ এনেকুৱাই হয় সকলোৱে তাৰ লগতে মোৰ লগতে বুলি নহয় কিছুমান ল'ৰা ছোৱালী আছে এয়া দেই ধৰি লৈ গৈছে কিছুমান ল'ৰা ছোৱালী আছে কথা ক'লে শুনে মাক দেউতাকে কিন্তু নাজানো আৰু এতিয়া কথা ক'বলৈ শুনিব পৰা হৈছে নে নাই মই 2 বছৰ হৈছে বাৰু 2 বছৰ হৈ গ'ল বাৰু দেই কিন্তু একদম কথা ক'লে নুশুনে একদম তাৰ মতেহে কৰিব এতিয়া মই তাৰ মতে নাচিব লাগিব মানে তাৰ পাছত সি যি ক'ব মই তাৰ কথা শুনিব লাগিব দেউতাকো মানে তাৰ মতেই চলিব লগা হয় ময়ো মাতি আছে কি হ'ল মাতি আছে গৈ লওঁ কাৰেণ্টটো নাই লাইটটো অফ কৰি দিওঁ আমাৰ আকৌ লাইট এনি টাইম জ্বলিয়ে থাকে মানে কি হ'ল এতিয়া ভিডিঅ'টো কৰিব হ'লে মই এতিয়া আন্ধাৰ লাগিছে সেইটো কাৰণে এইটো 1টো পঢ়িছে মোবাইলত খালি দেই মোবাইলটো দিব লগা হয় মানে সদায়তো বাহিৰত কিমান থাকিম নহয় জানো এনি টাইম বাহিৰত থাকিবলৈ নোৱাৰি তাক লৈ যিমানখিনি পাৰোঁ মই বাহিৰতে ৰাখিব চেষ্টা কৰোঁ মানে সি যিটো বিচাৰে সি বাহিৰত থাকি বেছি ভাল পায় তো বাহিৰতে ৰাখোঁ অধিকাংশ সময় দিনটো অকল ৰাতিটোহে সি ভিতৰত থাকে ক'ব গ'লে তো দিনটো সি ভিতৰত খুব কমেই আৰু 10 মিনিট 5 মিনিট এনেকৈ থাকে খাবৰ সময়ত তাক মাতি আনো তেনেকুৱা মোবাইলটো দি দিওঁ অকণমান নহ'লে যে উপায় নাই টিভিও নাচায় টিভিটো চাওঁ মাজে মাজে কিন্তু টিভিও মানে ইমান মন নকৰা হ'ল সেইবিলাক দি থাকে যে গান চানবিলাক পাৰ্চেল এটা আহিছে তাতে আপোনালোকৰ আগত খুলি দেখাই দিছোঁ বহুদিন মানে চুইজাৰ কিনা নাই আৰু চাদৰ মেখেলাও কিন্তু যদি খুব কম যিহেতু ইয়াত পিন্ধা নহয় আৰু চুইজাৰো ইয়াত মানে জন্মৰ পাছত যি ফিডিং কুৰ্তিবিলাক কিনিছিলোঁ সেই তেনেকুৱাই চুইজাৰ একেবাৰে কিনা নহয় সেইকাৰণে ভাবিলোঁ মানে মিছোত চাই আছিলোঁ কেইটামান কাপোৰ তাকে এযোৰ অৰ্ডাৰ দিলোঁ বহুত বেছি দামী নহয় একেবাৰে সস্তীয়া হয় আৰু পিন্ধিব পাৰিলেই হ'ল আৰু চলি গ'লেই হ'ল মোৰ লগত দামীৰ লগত কথা নাই মানে কাম চলিলেই হ'ল আৰু মোৰ আৰু এইটো ভালে আহিছে বাৰু কাপোৰটো বেয়া অহা নাই গৰমত পিন্ধা কাপোৰ নহয় বাৰু ঠাণ্ডাত পিন্ধা কাপোৰেদি গৰমত পিন্ধিলে বহুত গৰম উঠিব আৰু এইটো পিন্ধি পেলাই আপোনালোকক দেখাম বাৰু যোনদিনাখন পিন্ধোঁ সেইদিনাখন আপোনালোকক দেখাম ভালে আহিছে বাৰু পিন্ধি দেখাই দিম আপোনালোকক মানে পিন্ধিলে ক'ৰবাত যেতিয়া পিন্ধি ক'ৰবাত যাম নহয় তেতিয়া আপোনালোকক দেখাম দেই এতিয়া মই নিপিন্ধোঁ মানে আজি বাৰু সেইটো এনেকৈ দেখাই দিছোঁ ভালে আৰু মানে ভালে মানে ইমান বহুত বেছি দামী নহয় আৰু যিটো দামত পাইছোঁ সেইটো দামটো চাই মানে ঠিকেই আছে মোৰ মতে আৰু কটন কাপোৰ নহয় বাৰু এনেকৈ চিন্থেটিকে হয় এইটো এনেকুৱা ঠাণ্ডা দিনত পিন্ধিব পৰা হ'ব বাকী পিন্ধিলে দেখাম